এটা বস্তু দেখাম এইটো চাওক কুটুৱা বাঁহৰ ফুল ফুলিছে বলক আপোনালোকক দেখাই আছোঁ কুটুৱা বাঁহৰ ফুল কেনেকুৱা আপোনালোকে কুটুৱা বাঁহৰ ফুল দেখিছে জানো আগতে কৈছিলে আমাৰ ককা আইতাহঁতে যে কুটুৱা বাঁহৰ ফুলত বোলে ইয়াত বোলে চাউল হয় সেই চাউল খাই জীয়াই আছিলে বোলে আগতে ধান খেতি হোৱা নাছিলে পথাৰত তেতিয়া কুটুৱা বাঁহৰ তলত বোলে চটি পাৰি তাৰ যিবোৰ চাউলবোৰ খাইছিলে বোলে ইয়াত বোলে চাউল হয় ধানৰ চিৰাৰ দৰে সেয়া চাওক ওচৰৰ পৰা দেখাব চেষ্টা কৰিম ঠিক ধানৰ চিৰাৰ নিচিনাই সেইবোৰ চাওক দেখিছে এজোপা দেখিছে কুটুৱা বাঁহ আৰু এইবোৰ হ'ল ফুল একদম ধানৰ চিৰাৰ দৰে চাওক এইবোৰ ইয়াত বোলে চাউল হয় চাউল হয়নো ইয়াত সেয়া চাউল হয় সঁচাকৈ গাইছ সঁচাকৈ চাওক এইটো চাউল হয় এই ওলাই গৈছে চাউলটো এইটো সঁচাকৈ এইটো সঁচা কথা ইয়াৰ ভিতৰত চাউল থাকে সেয়া চাওক গাখীৰ পানীৰ নিচিনা যে ওলাই গৈছে বগা বগা এইবোৰ হ'ল চাউল কুটুৱা বাঁহৰ চাউল বহুত ডাঙৰ কথা হয়তো বৰষুণ নহ'ব পাৰে এনেকৈ খৰালি কেনেকুৱা হৈ গৈছে গছবোৰ মৰি গৈছে বনবোৰ একদম শুকাই অৱস্থা নাই আৰু মানুহে এইবাৰ খেতি কৰিব পাৰিব নাই বৰষুণ হ'ব নাই ঠিক নাই বাৰু এইটো ফুল বোলে ফুলা দেখা পালে বোলে মানুহৰ পথাৰত পানী নহয় আৰু খাবলৈ চাউল ধান খেতি কৰিব নোৱাৰে তাৰে পৰিমাণ বোলে এইটো বোলে প্ৰমাণ বুলি কোৱা হয় বেলেগে কোৱা শুনিছোঁ বাৰু সঁচা নে মিছা নাজানো কিন্তু এই ফুলটো আজি দেখিছোঁ মই সৰুৰ পৰা ডাঙৰ হ'লেও দেখা নাছিলোঁ আজি দেখিছোঁ একদম লেফা খাই আছে ইমানেই গাইছ ভিডিঅ'টো